कमलस प्राइमारी अधीनस्थ आमारे এই कमलस थरीबारित BPF दलर एखनि निर्वाचनी सभा आमी पातिलु इयात आमार এই অঞ্চলৰ ভালেখিনি ৰাইজে তেওঁলোকে স্বইচ্ছাই ওলাই আহি পেলাই আমাৰ এই কাৰ্যসূচীত যোগদান কৰিলে অংশগ্ৰহণ কৰিলে ৰাইজৰ সঁহাৰি সহযোগ অংশগ্ৰহণ যথেষ্ট আমাৰ কাৰণে উৎসাহজনক আমি এই ৰাইজৰ উপস্থিতি ৰাইজৰ অংশগ্ৰহণটো দেখি পেলাই এই অঞ্চলত BPF দলে সৰ্বাধিক ভোট নিশ্চয় লাভ কৰিব পাৰিম অন্যান্য দলবিলাকে যিমানখিনি ভোট পাব ইয়াৰ 4-5 গুণ বেছি আমি ভোট লাভ কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ এতিয়া আমাৰ আকৌ সন্তোষজনক ঘটনাটো হ'ল যে আজিৰ এই সভাখনতে আমাৰ UPPL দলৰ পৰা কমলস প্ৰাইমাৰী কমিটিৰ প্ৰাক্তন সভাপতি তেখেতে আমাৰ দললৈ যোগদান কৰিছে আৰু তেখেতৰ লগত আমাৰ এই যে এই অঞ্চলৰ ভালেখিনি UPPL আৰু BJP কৰাবিলাকে BPF দলত যোগদান কৰিছে আজি ডাঙৰ এটা গৰাকহনীয়া হৈ গ'ল BJP আৰু UPPLৰ এইখন আমাৰ প্ৰাইমাৰী কমিটিৰ মানে অধীনত গতিকে ইয়াত ইমানবোৰ UPPL আৰু মানে BJP কৰাবিলাকে তেওঁলোকৰ দল ত্যাগ কৰি আমাৰ দললৈ অহাৰ পাছত নিশ্চয়কৈ ইয়াত তেওঁলোকৰ দলৰ কৰ্মীৰ অভাৱ ঘটিছে তেখেতসকলৰ ভীতি উচন হৈছে আৰু এই কমলস থৰীবাৰী যেটো আমাৰ BCDCৰ অধীনত যিবিলাক গাঁও আছে প্ৰত্যেকখন গাঁৱত এতিয়া সব BPF হৈ গৈছে BPFকে ভোট দিবৰ কাৰণে নাঙলকে ভোট দিবৰ কাৰণে সকলোৱে এতিয়া মানে সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত লোৱাৰ এটা মানে ইয়াত স্পষ্টভাৱে পিকচাৰটো আজি এই সভাখনত আমি দেখিবলৈ পাইছোঁ গোসাইগাঁও মহকুমাৰ যি 5টা সমষ্টিৰ ফলাফল কেনেকুৱা গোসাইগাঁও মহকুমাৰ 5টা BTC সমষ্টিত 5টাতো আমাৰ BPF দলে জয়ী হ'ব BPF দলে বিপুল ভোট লাভ কৰি পেলাই প্ৰত্যেকটো সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীবিলাকক জিকাই আনিব পাৰিম আৰু আমাৰ প্ৰাৰ্থীবিলাকে সহজে জিকি আহিব আমি খবৰ পোৱা মতে প্ৰত্যেক আমাৰ 5টা সমষ্টিৰ যিবিলাক কেণ্ডিডেটসকল আছে সেই কেণ্ডিডেটসকলৰ লগত দৈনন্দিন অন্যান্য দলবিলাকৰ পৰা তেখেতসকলে নিজৰ নিজৰ দলটো ত্যাগ কৰি যোগদান কৰা সেইটো আমি খবৰবিলাক পাই আছোঁ মেল মিটিংবোৰত ৰাইজৰ ভাল এটা সঁহাৰি সন্তোষজনক ৰাইজৰ অংশগ্ৰহণ এইবিলাক আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ 5টা সমষ্টিটো জিকি যোৱাৰ যিটো আমাৰ মানে কি কয় ৰাইজৰ সঁহাৰি একেবাৰে মানে খুব ভাল আৰু আমি জিকিব পাৰিম ইয়াত 1% সন্দেহ নাই